দয়াদা আল দয়াদা মোৰ লাউৰাৰ বাল। তো নমস্কাৰ বন্ধুসকল, কি খবৰ তোমালোকৰ? বহুত দিনৰ মূৰত মানে আপোনালোকৰ মাজলৈ এটা ভিডিঅ' লৈ আহিছোঁ। আৰু সেই ভিডিঅ'টো কাৰ ওপৰত হ'ব গম পাইছে? অপইতা। তো গাইজ বেছি দেৰি নকৰি ব'লা ভিডিঅ'কেইটাৰ মাজলৈ উভতি যাওঁ। তো গাইজ অপইতা মানে এনেকুৱা এটা মানে মানুহ নহয়, এনেকুৱা এটা সি এনেকুৱা মাল, সি লোকক ভিডিঅ' বনাব পাৰে মানে তাৰ নিজৰ ওপৰত আৰু তাৰ নিজৰ ভনীয়েকৰ ওপৰত যদি কিবা ক'বলৈ যায় কোনোবাই, সি একদম জ্বলি পকি কেলা ৰঙা হৈ যায়। চুদুৰু ভাইটো অপইতাক তোক কৈছোঁ শুন, লোকক চিকুটা আগত ন নিজৰ গাটোত এবাৰ চিকুটি চাই ল'বি কেনেকুৱা লাগে, গম পাইছ নাই? কেলা ভিডিঅ' বনাইছ ৰিলছ, লোকৰ ৰিলছত কেলা খুব ৰ'ষ্টিং কৰ, নিজৰটো এবাৰ চাই ল'বিচোন ভালকৈ। এই কেলা 1.5 কেজিমানটো কেলা ফিল্টাৰে লগাই ল'বি, আৰু লিপচিং অলপমান গানটো মনত মানে ভাবি ল'বি, ভালকৈ শিকি ল'বি, তাৰপিছত মানে লিপচিং দিবি, গম পাইছ নাই? ভালকৈ কেলা লিপচিং দিব নাজান। এইডাল আকৌ কি দিলি? পকৰত সোমোৱাই ল চুদুৰ ভাই। ঐ গৰু, যদি তই কেলা দুমাহমান গায়ে নোধোৱা ন, কেলা উফি হ'বই, খুজুতি হ'বই মাথাত, খেচেৰাটো কেলা। এতিয়া তোমালোকে মোক ক'বা, এইটো কি ৰ'ষ্ট কৰিবলগীয়া ভিডিঅ' নেকি? সেইটো গাঞ্জা খোৱা নাই না চিগাৰেট খাইছে। প্ৰব্লেম এইটো নহয়, প্ৰব্লেম এইটো চাই লোৱা কি লিখা আছে ভালকৈ। গাঞ্জা পিনা মানা ইচিলিয়ে ভাইব লে ৰাহা হুঁ। ভচিৰিকে তলত লিখিছে গাঞ্জা পিনা মানা হে ইছলিয়ে ইয়ে লে ৰাহা হুঁ। তেনেহ'লে এয়া কি? চুত মাৰাণী পকা চুদা। সেইকাৰণে ন মানে লোকক কিবা এটা কোৱাৰ আগত ন নিজৰটো এবাৰ ভাবি চাই ল'ব লাগে, গম পালি? এতিয়া তোৰ 3 লাখটো হৈ গ'ল, তাতকৈ আগবাঢ়ি দেখাচোন নিজে চাওঁতে পাৰ নে নোৱাৰ? ক'ত পাৰিব এতিয়া? প্ৰথমতে দেখাই দিছিলে আৰু লেঙেৰা ভৰিখন পাইছিলে, এতিয়াতো নাপাবি ন, নে কি ক অপইতা? আৰু নিজে কি হ'ল স্ক্ৰীনশ্বট মাৰি আছে আৰু নিজে হ'লে পুৰা খাই এইবিলাক খাই ল। এইটো হ'ল জইন হয় আৰু each person can enjoy the premium perks of offline and ad-free music listening from anywhere. এতিয়া কিন্তু দুটা মানে ভুকিবলৈ আহিব, দয়াদা জুই, দয়াদা আল, দয়াদা মোৰ লাউৰাৰ বাল। আজিলৈকে যিখিনি মৰম মই বিনা কষ্টত মানে কৰি থকা বুলি ভাবিছ নে কিনো? কাৰো ছাপৰ্টত মই আজিলৈকে উঠা নাইকিয়া। এইকেইটা যোনখিনি মোক মৰমে এতিয়া দি আছে অডিয়েঞ্চে, সেইকেইটা মৰম মই বেলেগৰ পৰা লোৱা নাইকিয়া, মই নিজে কষ্ট কৰি লৈছোঁ আৰু সদায় এনেকৈয়ে কৰি থাকিম। তাৰ ছাপৰ্ট মোক নালাগে, গম পালি? ভচেৰিকে তাৰ কথাটো ভাবি মানে তহঁতি আৰু কি আৰু অপইতাৰ গু খোৱাবিলাক গু খুৱাই হবি ন ভচেৰিকে। তো গাইছ আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। ইয়াক আৰু বেছি বুজাব নোৱাৰি মানে, অপইতাক আকৌ বেছি বুজাই থাকিলে কান্দিব পাৰেতো। আচ্ছা, তো নতুন এটা ভিডিঅ'ৰ প্ৰতিশ্ৰুতিয়ে আজিলৈ দিলোঁ, বাই।